শুনিছানে? এইবাৰ স্বাধীনতা দিৱসত প্ৰয়াস সমাজ কল্যাণ সমিতিয়ে এখন কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে। সঁচাকৈ নেকি? ক'ত হ'ব? চিনাতলি বালিকা প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব। আচ্ছা, কোন কোনে অংশ ল'ব পাৰিব? দুটা শাখা আছে, 4ৰ পৰা 7ম শ্ৰেণী নিম্ন শাখা আৰু 8মৰ পৰা 10ম শ্ৰেণীলৈ উচ্চ শাখা। অকলেই খেলিব লাগিবনে? নাই ৰে, প্ৰতিটো দলত 3জনকৈ সদস্য থাকিব। নিজৰ বন্ধু নিজেই বাছি দল গঠন কৰিব পাৰিবা। আৰু পুৰস্কাৰ কি আছে? প্ৰথম পুৰস্কাৰ চলন্ত ট্ৰফি, নগদ 2000 টকা আৰু মানপত্ৰ। দ্বিতীয় চলন্ত ট্ৰফি 1500 টকা। তৃতীয় চলন্ত ট্ৰফি 1000 টকা আৰু মানপত্ৰ। নামভৰ্তি কেতিয়ালৈ? 8 আগষ্টৰ ভিতৰত। যোগদানৰ মাচুল মাত্ৰ 100 টকা। বেছি দলে নামভৰ্তি কৰিলে 25 নম্বৰৰ বাছনি পৰীক্ষাও হ'ব। তেন্তে আমি 3জনে একেলগে দল বনাম নেকি? অৱশ্যেই, আজিয়েই নামভৰ্তি কৰোঁ। তুমিও নিজৰ দলটো গঠন কৰি অংশগ্ৰহণ কৰিবা। লগ পাম কুইজ প্ৰতিযোগিতাত।